কাক কি বুলি জনা যায়? অসম। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱী। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। অসমৰ ব্যাস ৰাম সৰস্বতী। ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা। দেশভক্ত তৰুণৰাম ফুকন। দেশ প্ৰাণ লক্ষীধৰ শৰ্মা। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। নটসূৰ্য ফণী শৰ্মা। পাপৰি কবি গণেশ চন্দ্ৰ গগৈ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্য। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। বকুল ফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বৰাৰ পু মাধৱদেৱ। বাগ্মীবৰ বা ককা নীলমণি ফুকন। বিহগী কবি ৰঘুনাথ চৌধুৰী। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা। ৰসৰাজ বা সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লৌহ মানৱ বিষ্ণুৰাম মেধি। শেৱালী কবি ৰত্নকান্ত বৰকাকতি। সুধাকণ্ঠ ভূপেন হাজৰিকা। কলংপৰীয়া কবি দেৱকান্ত বৰুৱা। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব।